হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ একেবাৰে সহজ পদ্ধতিত আমৰ আচাৰৰ ৰেচিপি। আমখিনি এনেকৈ মই কাটি লৈছোঁ প্ৰথমত। তাৰপিছতে এটা ডাঙৰ বউলত লৈছোঁ। 3 চামুচ নিমখ মই এড কৰিলোঁ আৰু 1 চামুচমান হালধি পাউডাৰ আৰু নিমখ মিক্স কৰি ভাল কৰি হাতেৰে মিহলাই মই 1 দিনৰ কাৰণে ৰ'দত শুকাই ল'ম। আৰু এইপিনে চাওক, মোৰ মছলাখিনি ইয়াতে আছে। ধনিয়া, জিৰা, তাৰপিছত আছে শুকান জলকীয়া, চফ, পাঁচফোৰণ আৰু সৰিয়হ আছে 2 ধৰণৰ। গোটেইখিনি মছলা মই ৰেডি কৰি ল'লোঁ। আৰু এইপিনে আছে নিমখ, ভিনেগাৰ আৰু সৰিয়হৰ তেল। এইখিনি বস্তু মোৰ লাগিবই। আমখিনি একদিন শুকোৱাৰ পিছত চাওক অলপ সৰু হৈ আহিছে ছাইজত। আৰু এতিয়া মই আৰম্ভ কৰোঁ আমৰ আচাৰৰ ৰেচিপি। এখন পেন গৰম কৰি ল'লোঁ খুব ভাল কৰি গেছৰ ওপৰত। তাৰপিছতে মই শুকান জলকীয়াকেইটা প্ৰথমে ছেপাৰেট কৰি ভাজি লৈ আছোঁ। শুকান জলকীয়াকেইটা ভাজাৰ পিছত বাকীখিনি মছলা মই একেলগতে ভাজি লৈ আছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দি লাহে লাহে এনেকুৱা লৰাই 1 মিনিটমান ভাজিলেই হৈ যাব। তাৰপিছতে মই এখন প্লেটত একেবাৰে মেলি থৈছোঁ, সোনকালে যেনে ঠাণ্ডা হৈ যায়। বস্তুখিনি ঠাণ্ডা কৰি তাৰপিছতে মই মিক্সি জাৰত দিম, গ্ৰাইণ্ডাৰত। ৰাফলি বস্তুখিনি মই মছলাখিনি পাউডাৰ বনাই লৈ আছোঁ। গোটেইখিনি একেলগতে দি আছোঁ। এনেকৈ আচাৰ বনালে আপোনালোকে বহুত দিন ষ্ট'ৰ কৰি ৰাখিব পাৰিব। চাওক, মোৰ আচাৰৰ মছলাখিনি ৰেডি হৈ গ'ল। গোটেইখিনি মছলা মই আমৰ ওপৰতে ঢালি দিলোঁ প্ৰথমত। তাৰপিছত 1 চামুচ মই ৰঙা জলকীয়া পাউডাৰ দিলোঁ। এইটো অকল কালাৰৰ কাৰণে দিলোঁ আৰু জ্বলাৰ কাৰণেতো মই আগতে দিছোঁৱেই মছলাৰ লগত। আৰু 2 চামুচ নিমখ দিলোঁ। খুব ভাল কৰি মই হাতেৰে মিক্স কৰি আছোঁ। হাতেৰে মিক্স কৰাতে আচাৰৰ চেণ্টটো কিন্তু বৰ ধুনীয়া ওলাইছে দেই। একেবাৰে খাওঁ খাওঁ লাগিছে। এনেকৈ আচাৰ বনাই চাব, দেখিও ভাল লাগে, খায়ো ভাল লাগে আৰু বহুত দিন ষ্ট'ৰ কৰিও ৰখা যায়। মিক্স কৰাৰ পিছত এতিয়া এটা বস্তু বাকী আছে। বস্তুটো হৈছে ভিনেগাৰ। ভিনেগাৰটো পিছত দিলেও হয়, মই কিন্তু এতিয়াই দি আছোঁ। ভিনেগাৰ মই অনুমান 1 টেবুল চামুচমান দিলোঁ। দি আকৌ মিক্সিংটো কৰি আছোঁ হাতেৰে। এতিয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। শুকাব লাগিব। শুকাবৰ কাৰণে মই ল'লোঁ ডাঙৰ 3খন প্লেট ল'লোঁ আৰু প্লেটত মই এনেকুৱা মেলি মেলি দি শুকাই আছোঁ, কাৰণ এনেকুৱা শুকালে সোনকালে শুকাই যাব। তাৰপিছতে এনেকুৱা মই 1 দিন পূৰা শুকালোঁ। তাৰপিছত মই কাঁচৰ জাৰ ল'লোঁ। 2টা জাৰত মই ভৰাই লৈ আছোঁ। 2টা জাৰতে মোৰ গোটেইখিনি আচাৰ হৈ গ'ল। আৰু মই ওপৰৰ পৰা আকৌ সৰিয়হৰ তেল এড কৰি দি আছোঁ। সৰিয়হৰ তেল বহুত বেছি দিব লাগে। একেবাৰে বেছি কৰি দি থ'লে তেতিয়া আচাৰটো বেয়া নহয় আৰু সোৱাদ বহুত বেছি হয়। মোৰ আচাৰৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল লাগে তেনেহ'লে কমেণ্টত জনাব আৰু লাইক এটা কৰিব পচন্দ হ'লে। হৈ গ'ল মোৰ আমৰ আচাৰৰ ৰেচিপি। এনেকৈ আচাৰ বনাব, বহুত দিন ষ্ট'ৰ কৰি ৰাখিব পাৰিব। মোৰ আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত।